আজি আমাৰ আগন্তুক ৭৬তম সন্তোষ ট্ৰফী খেলৰ কাৰণে আমি প্ৰেছ মিট আয়োজন কৰিছোঁ। এতিয়া আপোনালোকৰ ফালৰ পৰা আমাৰ কমিটিৰ পৰা কিবা জানিব লগা আছে যে আপোনালোকে প্ৰশ্ন কৰিব পাৰে। আমি ইয়াতে টোটেল অসমৰ টিম হিচাপে 140 জন আমি প্লেয়াৰ কল কৰিছিলোঁ ট্ৰায়েলৰ কাৰণে, ট্ৰায়েল কাম সিলেকশ্যন কেম্প। তাৰে ভিতৰত কিছুমান প্লেয়াৰ আহিব নোৱাৰিলে, তথাপিও 98 জন প্লেয়াৰে উপস্থিত হ'ল। আৰু তাৰে ভিতৰত আমি 4-5 দিন ট্ৰায়েল কৰাৰ পিছত আমি 60 প্লেয়াৰ ৰাখিছিলোঁ। তাৰপিছত নেক্সটত আমি 40 প্লেয়াৰ্ছ আমি ৰাখিলোঁ, খেলুৱৈবিলাকক বাছি 40 প্লেয়াৰ্ছ কৰিলোঁ। আৰু আজিকালি আমাৰ অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ নিয়ম মতে 40 জন CRS হয়, চেণ্ট্ৰেল ৰেজিষ্ট্ৰেশ্যন ছিষ্টেম CRS হয়। সেইকাৰণে আমি 40 জন ৰাখিছিলোঁ যোৱাকালি লিখে। তাৰপিছত টোটেল এতিয়া আমাৰ অসম টিমত 22 জন প্লেয়াৰ, মেইন যিটো টিম হ'ব তাত 22 জন খেলুৱৈ আছে। আৰু 22 জন খেলুৱৈ আছে। আৰু আমাৰ ইয়াত কোকৰাঝাৰত যিহেতু ISPL ফাইনেল খেলখনত আমাৰ অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ মাননীয় আমাৰ সভাপতি কল্যাণ চুব্বে ইয়াত উপস্থিত হৈছিলে। তেখেতে আমাৰ BTRৰ চিফ মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত আলোচনা কৰি তেখেতে মানে সন্তোষ ট্ৰফীটো একচুৱেলি ইয়াতে খেলাৰ কাৰণে গ্ৰুপ এটা দিয়াৰ কাৰণে প্ৰতিশ্ৰুতি দি গৈছিল। আৰু লগতে তেখেতে ইয়াত আহি পেলাই আমাৰ দৰ্শকক দেখি পেলাই যথেষ্ট আপ্লুত হৈছিলে খেলখন চাই পেলাই। সেইকাৰণে তেখেতে আমাৰ এই সন্তোষ ট্ৰফী যিটো গ্ৰুপ মেচ, এই মেচখন কোকৰাঝাৰতে অনুষ্ঠিত কৰাৰ কাৰণে কোটা দি গৈছিল। ইতিমধ্যে তেখেতে কোটা দিয়া মতে আমাৰ 28 তাৰিখৰ পৰা ইয়াত খেল আৰম্ভ হ'ব। আৰু 15খন খেল হ'ব টোটেল। আৰু কোকৰাঝাৰ KDCPL আৰু তাৰপিছত আমাৰ চাই গ্ৰাউণ্ডত খেলখন অনুষ্ঠিত হ'ব। 6টা টিম ইয়াত টোটেল খেলিব। ইয়াত আছে গোৱা আছে, উত্তৰ প্ৰদেশ আছে, তামিলনাডু আছে, আসাম আছে, অৰুণাচল আছে আৰু নাগালেণ্ড আছে। এই 6খন টিম বা 6টা টিম ইয়াতে খেলিব। আৰু ইয়াৰ পৰা যি টিমে আটাইতকৈ বেছি পইণ্ট পাব তেখেতসকলে মেইন যিটো খেল হ'ব এই খেলখনত পাৰ্টিচিপেট কাৰণে ইয়াৰ পৰা ওলাই যাব। অসম টিম যেহেতু আপোনালোকে লিষ্ট প্ৰদান কৰিলে, এইটো কোন কোন আছে, কি পজিশ্যনত খেল? আমি টোটেল অসম টিমৰ কাৰণে আমি কোনো ধৰণৰ ইণ্টাৰফেয়াৰ নকৰাকৈ কোচক কমপ্লিটলি দায়িত্ব দি পেলাই আমি অসম ফুটবল টিমটো চিলেকশ্যন কৰিবলৈ বা বাচিবলৈ তেখেতক আমি দায়িত্ব দিছিলোঁ। সেই মৰ্মে তেখেতে মানে আমাৰ অসম টিমৰ কোন প্লেয়াৰে খেলিব সেই প্লেয়াৰবিলাকৰ নাম আপোনালোকক গাই দিছোঁ, আপোনালোকে শুনিব। অৰূপ বৰুৱা, বিক্ৰাং দৈমাৰী, মেঘৰাজ বসুমতাৰী, এই 3জন হ'ল গলকিপাৰ। তাৰপিছত দৈমু হাজোৱাৰী, সুদেম ৱাৰী, টুপু ব্ৰহ্ম, গোপাল ৰাভা, ইহঁত হ'ল ষ্টপাৰ বেক। আৰু মনেশ্বৰ মুছাহাৰী, হিতেশ্বৰ হাজোৱাৰী, দানচৰাং বসুমতাৰী, ৰাইট বেক মনেশ্বৰ হাজোৱাৰী আৰু হিতেশ্বৰ হাজোৱাৰী। আৰু লেফ্ট বেক হ'ল দানচৰাং বসুমতাৰী আৰু উৰ্জয় ব্ৰহ্ম। নেক্সটত চেণ্টাৰ মিডফিল্ড জাং মিলেন কুকি, টিমতি নাৰ্জাৰী আৰু চিটু বসুমতাৰী, ত্ৰিদেৱ বড়ো। তেখেতসকল হ'ল চেণ্টাৰ মিডফিল্ড। আৰু ৰাইট উইং
राइट उइंगटर मिलन बसुमतारी और लेफ्ट उइंग अख्रां नार्जारी और अर्जुन मार्टी तेखेतসকল लेफ्ट उइंग अर्जुन मार्टी और मिलन बसुमतारी हल राइट उइंग स्ट्राइकार जयदीप गगৈ जिगेश देखा जोंब्ला ब्रह्म এই তিনিজন স্ট্রাইকার পজিশনত আমি সিলেকশন কৰি লৈছো আর নিকোদিন তো দিয়া আর 21 নিকোদিনও আছে আমার স্ট্রাইকারত জয়দীপ গগৈ আকৌ এবাৰ কৈছো জিগেশ ডেকা নিকোদিন নাৰ্জাৰী আৰু জংবলা ব্ৰহ্ম আৰু আমাৰ হেড কোচ বিক্ৰম শৰ্মা হি ইজ ফ্ৰম ৰাজস্থান আৰু दैमालु बसुमतारी হি ইজ ফ্ৰম কোকৰাঝাৰ एसिस्टेंट कोच हमार हेड कोच तेखेत विक्रांत शर्मा तारपिছত लोचन शइकिया हल एसिस्टेंट कोच गोलकीपर कोच हमार गोलकीपर बेलेग कोच लागे এইখানে गोलकीपर कोच हिसाबे तेखेतक लोआ होइसे और फिजियोथेरापिस्ट हिसाबे डॉक्टर आशीष बसुमतारी हि इज फ्रम गोसाइगांव आई थिंक मोस्ट प्रॉब्ली प्रदीप कुमार दे मैनेजर फ्रम कोकराझार टीम कैप्टेन तो इत्यालके अनाउंस करा होनाय आसाम फुटबल आमी जेहेतु मैं सन्तोष ट्रफी ट्रायल बहुत देखिलु अहम फुटबलर स्पेशली जी प्राय 12 বছর और ये लै पे प्राय 14-15 বছরে হয় मैं देखिलु प्रत्येक ट्रायलत जीतु माने आमार टुर्नामेंट चलि थाके हेतु समय ट्रायलर समय एखाने ओइलर टीम और एएससीबीर टीम और राइफल्सर टीम एबिल टीमर प्लेयार बिलाक आहिब नोवारिसिले किन्तु एबार आमी कि करिसु टुर्नामेंट जिमान टुर्नामेंट आछे सब बन्द करि पेलाय आमी प्लेयार बिलाकक मातिसु एखाने ओइलर पर 7 जन लरा आहिसिले ओइलर पर 7 जन लरा आहिसे तार पिছত एसीबीर और गुवाहाटी सुपार लीग डिविजन लीगर किसुमान प्लेयार आहिसे और बाकी जिमान प्लेयार आहिसे सब प्रत्येक डिस्ट्रिक्टर परा माने सिलेक्टर हकले सिलेक्शन करा मते आमी मातिबले सक्षम होइसु एबार तार माने आमी देखिसु जे बेसिभाग जितु माने अखमर स्टार प्लेयार तेखेतসকলে ट्रायलत आहिसे सिलेक्शनो पाइसे आमी आशा राखिसु এইখন টিম লৈ পেলাই আমি মূল পৰ্বত খেলাৰ কাৰণে সুযোগ নিশ্চিত পাম এইখিনি আশা ৰাখিছোঁ আৰু তেখেত আমাৰ কোচ ডাঙৰীয়া আগতে ৰাজস্থান ইউনাইটেডক আই লিগত চেম্পিয়ন কৰিছিলে সেইকাৰণে আমি আশা ৰাখিছোঁ কোচ যিবিলাক কোচ আমি ইয়াত এনগেজ কৰিছোঁ তেখেতসকলে যথেষ্ট চেষ্টা কৰিছে আৰু আমিও চেষ্টা কৰিছোঁ আৰু আমাৰ বিটিআৰ চৰকাৰেও চেষ্টা কৰি আছে যে অসম টিম যাতে মূল পৰ্বত খেলিবলৈ সক্ষম হয় আৰু আমি এইখিনি দায়িত্ব আমাৰ অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ সভাপতি কল্যাণ চুবে ডাঙৰীয়াই বিটিআৰ চৰকাৰৰ লগত স্পেচিয়েলি আমাৰ মাননীয় CEM প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত আলোচনা কৰি পেলাই তেখেতক সম্পূৰ্ণ খেলৰ দায়িত্ব তেখেতক সমজাই দিছে আৰু তেখেতে সেই মৰ্মে স্মুথলি माने तेखेते कामবিলাক কৰি আছে বা তেখেতে বিটিআৰ চৰকাৰৰ সহায়ত আজি আমি ট্ৰায়েল কেমেই হওক বা এইখন খেল যিটো অনুষ্ঠিত হ'ব এইখন আমি নিশ্চিতভাৱে সহায় পাইছোঁ আৰু তেখেতসকলে ভালদৰে চলাব বুলি আমি আশা ৰাখিছোঁ।